হাই ফ্ৰেণ্ডছ, মই তৰালি আৰু আজি এটা চেলেঞ্জৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মানে আজি দাদাই চেলেঞ্জ কৰিব বিচাৰিছে মোৰ লগত। আৰু চাওকচোন, গছৰ তলত লৈ আহিছে। কিবা এটাতো ৰহস্য আছে আৰু সুদা ভাতৰ হ'ব চেলেঞ্জটো। গতিকে চাওকচোন, কিবা ৰহস্য থাকিব পাৰে। মাতি দিওঁ, ঐ আহি যা। 3 হা Oh, no, 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 no. মই জিকি গলো, মই ৰাক্ষসক জিকি গলো। আৰু ইয়াত চাওক, তাইৰ আধা খোৱাই নহল, তাই মানে আধা খোৱাই নহল। ইমান জলদি শিকবা পারে নাকি? তোর কিবা গন্ডগোল করছ? ভিডিওটো আরম্ভ করবা নাকি? আৰম্ভটো হৈছিলে ন, আৰম্ভ না লেখালো তো মাঝ পায় এনেকুৱা তো বহুত ফালতু মে কৰা ভিডিও সেটা সব ডিলিট কৰি দিম। মই এলা না জানো, মই ডিলিট কৰি দিম। মোবাইল মুখ দে বুলি কৈছো। আরে এনেকা কথা নহয়, চাই তই হাৰছা তো মানে বহুত লুটু খেলে তো তুই আমাদের এনেকুৱা করছ। তই বেমানি নিজে তই। আৰু ফ্ৰেণ্ডছ চাওক, তাইৰ খোৱা নহল, মই কি কৰো? ঐ এটা কাম কৰ, তই আকৌ প্ৰথমৰ পৰা তই নেখেলো, তই হাৰছাটো মানি ল না। ইয়াতে যে সি লৈ আহিল গছৰ তলত, কিবা এটা ৰহস্য আছে নেকি? গতিকে মই ভাবিছো জেগাখিনি এবাৰ চেক কৰি লওঁ। ৰ'ব, চাওঁ ৰ'ব। ঐ ইখন খন্তা ক'বাত ইয়াতে চাওঁ ৰ'ব। এই মানে গাটা খান্দি কেনে ইয়াতে ভাত লুকাই থৈ দিছে। ইয়াক এতিয়া বিচাৰিব লাগিল। ই পলাল ৰ'ব ক'বাত। ক'ত গ'ল চাব লাগিল। ই বহুত বদমাছ কৰে। ক'ত বা গ'ল? ইখন কাগজ। মানে ইয়াতে লুকাইছে। আৰু চাওক, চৰি বুলি লিখছে। ইয়াকতো এনেকে পলাই থাকিব দিব নোৱাৰি। ইয়াক আজি টানি লৈ আহিমে। ঐ ওলাই আহ, তোক এটা বহুত ইজি বস্তু কৰবা দিম। এটা বিহু নাচলে হ'ব। ওলাই আহ, কিমান আৰু লুকাই থাকা। ওলাই আহ, আইছা আৰু তোক আজি বিহু নাচবি আজি। মৰবি আৰু চাবি। চেলেঞ্জটো কৰাৰ পিছত মৰবি, এতিয়া মৰবা নালাগে। মৰে 1 2 3 যা, তোৰ টাইম ষ্টাৰ্ট হৈ গ'ল। প্ৰথমৰ পৰা নাচিম। প্ৰথমৰ পৰা নাচ যা। দৌৰি যাব পৰা নাচিম। দৌৰি যাব পৰা নাচ যা। ৰেডি, যা দৌৰ। এনকে কিবা নাচে নেকি? এইটো তোৰ কি নাচিছে? ভালকে নাচ, ভালকে নাচ। এবাৰ তক এইখান ভৰিত কোবাম ৰ। মোৰ চালাতে মোৰ এক্টিং নাচাগে, অভাৰ এক্টিং। চাওক ইয়াক, চাওক এই ইয়াক বাদ দিয়ক। চাওক, এনেকে যদি কোনোবা মানুহ মৰিয়ে যায়, ৰাস্তাত কিমান কটা মানুহ মৰি গ'লে হয়। গম পাইছে আপোনালোকে, এইবোৰ এক্টিং হয়। আৰু কেনেকুৱা পালে ভিডিঅ'টো জনাব আপোনালোকে, কমেণ্ট কৰিব কেনেকুৱা পালে, আৰু লাইক কৰিব। এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। আৰু লাষ্টত এই পাগলটো এবাৰ চাওঁ ৰ'ব, ক'ত বা গ'ল। চাওক, পলালি। ইমান ভাল দেখিছে। চাওক, ইয়াত দৰে ভাল মানে বদমাছ নাই।